প্ৰেজ দ্য লৰ্ড, হালেলুয়া, জয় যীশু, জহাৰ নমস্কাৰ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু প্ৰভুৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজিও তেনেকৈ মই ভিডিঅ' বনাম কওঁতে বনাবলৈ নোৱাৰিলোঁ। আৰু যদিও যি কি নহওক বনাব নোৱাৰিলোঁ, তথাপি ভাবিলোঁ নহয় এতিয়া অকণমান সময় পাইছোঁ আৰু সেইটো কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ ওচৰত। আৰু আপোনালোকে কেনেকৈ আছে মোক জনাব দেই। আৰু মই এটা প্ৰভুৰ গৌৰৱতে অসমীয়া ছং এটা গাম, আপোনালোকে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। 389 মৃত্যুৰ পাছত আমি থাকিম যীশুৰ লগত, মৃত্যুৰ পাছত আমি থাকিম যীশুৰ লগত, মৃত্যুৰ পাছত আমি থাকিম যীশুৰ লগত, সেই সুনাময় ঠাই। যীশু হে মোক চিনিবানে, যীশু হে মোক চিনিবানে, যীশু হে মোক চিনিবানে, যেতিয়া মই যাম তোমাৰ তালৈ। যীশু ত্ৰাণ ৰূপে ল'লো তুমিও লোৱা, যীশু ত্ৰাণ ৰূপে ল'লো তুমিও লোৱা, যীশু ত্ৰাণ ৰূপে ল'লো তুমিও লোৱা, তেওঁৰ লগত পাওঁতে। প্ৰেজ দ্য লৰ্ড। আৰু এই গানটো মই কিয় গাইছোঁ আপোনালোকৰ ওচৰত তাকে ক'বৰ কাৰণে লৈছোঁ। মই যদিও ইমান দিন এই সৰুৰ পৰা জন্মৰ পৰা খ্ৰীষ্টিয়ান হওঁ, তথাপি এই গান মই পোৱাই নাছিলোঁ ক'বলৈ গ'লে। যেতিয়া নেকি 2021ত মে'ৰ 24 তাৰিখে যেতিয়া নেকি চান্তাকৰ বাই আমি প্ৰত্যেকে চিনি পাওঁ, তেওঁ ঢুকাইছিলে ক'ভিডত। আৰু তেতিয়া সেই কবৰস্থানত এই গানটো গাইছিলে, যীশু মৃত্যুৰ পাছত আমি থাকিম যীশুৰ লগত। হয় প্ৰিয় ভাই ভনীসকল, আমি মৰাৰ পাছত আমাৰ আত্মাবিলাক ক'ত যাব তেতিয়াই শুনিছিলোঁ। আৰু তেতিয়াই মই মনত দিমাগত ৰাখি কেই নম্বৰ গান আছিলে, আৰু সেই গানটোক মই আজিও সোঁৱৰণ কৰোঁ। আৰু য'ত আছে বাই স্বৰ্গত আছে তাক জানো, কাৰণ ঈশ্বৰৰ বিশ্বাসী সন্তান এজন আছিলে, নহয় জানো। আৰু যেতিয়া নেকি সেই বাই কবৰস্থানত লৈ গৈছিলে, তাত এটাও মাইকী মানুহ নাছিলে, লেডিজ এটাও নাই, অনলি মই আৰু মোৰ ছোৱালী আছিলোঁ। আৰু তেতিয়াতো ক'ভিডৰ কাৰণে মানুহে বহুত ভয় খাইছিলে, ডিষ্ট্ৰিক্ট বাই পাৰ হ'বলৈ দিয়া নাছিলে, কিন্তু প্ৰভুৱে এনেকৈ আশীৰ্বাদ কৰিলে আমি গৈ তাত উপস্থিত হ'লোঁ। আৰু মই পাৰ্মিশ্যন উলিয়াই তাত গৈছিলোঁ। সেই দিনৰ কথা আজি মোৰ মনত পৰিলে মোৰ চকুৰ পানী ওলায়। আৰু এই গানটোক মই সদায় মনত ৰাখোঁ। আৰু মই এই গানটো ধৰ্মগীত কিতাপত জানেনে, মই এনেকৈ ভাঙি পিনে থৈ দিওঁ। মোক কেতিয়াবা বহুত মনত পৰে, কাৰণ বায়ে বহুত মৰম কৰিছিলে। য'তে আছে আমাক চাই আছে, আৰু সি য'তেই আছে প্ৰভুৰ লগত আছে, মই তাক জানো। তো প্ৰেজ দ্য লৰ্ড, আজিলৈ